আজি আমি শৰ্মাদা আৰু মই আহিলোঁ আমাৰ হৰে কৃষ্ণ মন্দিৰ যে কাম কৰা আমাৰ এখেত কৃষ্ণদা এখেতৰ আজি ভাল খবৰ হয়নে এখেতৰ আজি কি কয় বাচ্চা এটা জন্ম পাইছে যোৱা ৰাতি 12:25 কেনে অনুভৱ হৈছে আপোনাৰ আজি অনুভৱ ঠিকে আছে ভালে ছোৱালী না ছোৱালী এতিয়া আমি দেখাম লাহেকৈ ভিতৰলৈ যাম আজি আহিলোঁ শৰ্মাদাই কি ক'ব শৰ্মাদাইটো কথা কয় ভালে নহয় মানে বহুত লাজ কৰে তেখেতে এতিয়া আমি ভিতৰত যাম এইটো হৈছে বাফনা হস্পিটেল গুৱাহাটী তিনিতলা বিল্ডিঙত আছোঁ আমাৰ এখেতে কৃষ্ণ আৰু মই নাটক দেখাম এতিয়া এইটো মৰমৰ মাইনা এতিয়া আমি এতিয়া যাওঁ আৰু কৃষ্ণ আমি বহুত ভাল লাগিল মানে খবৰ ল'বা কাৰণে থেংক ইউ আৰু কাৰোবাৰ এনেকৈ বিপদ হ'লে যেতিয়া নেকি বা কাৰ কেতিয়া কি বিপদ আহে কোনো ক'ব নোৱাৰে এনেকৈ যাতে আমি সকলো মানুহৰ কিবা হ'লে আমি খবৰ লোৱাটো নিশ্চিত আৰু বিপদত যোনে খবৰ লয় সেয়াহে মানে কি প্ৰকৃত বন্ধু বুলি কয় আৰু মানুহে থেংক ইউ অহাৰ কাৰণে ভাল লাগিল আহা না ভালে দাদা ঠিক আছে এতিয়া আমি শৰ্মাদা আৰু মই গুড বাই কৰোঁ